নমস্কাৰ নতুন চৰকাৰলৈ মোৰ এটাই অনুৰোধ যে আপোনালোকেও 2-3 তাৰিখে যাতে এটা ভাল সিদ্ধান্ত লয় যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যে এটা আশাত ৰৈ আছে বা সকলো এটা টেনচন হৈ আছে সকলোৰে কি হ'ব নতুন চৰকাৰে কি সিদ্ধান্ত ল'ব আৰু আপোনালোকে যাতে এটা ভাল সিদ্ধান্ত লয় তাৰে কামনা কৰিলো আৰু পুনপথে আপোনালোক সকলোকে স্বাগতম জনাইছো সৃষ্টিমূলক অসমীয়া ফেচবুক পেজ তথা ইউটিউব চেনেললৈ আৰু বৰ্তমান সময়ত গম পাইছে যে সকলো আজি বহুতে প্ৰটেষ্ট কৰিছে যে কেনসেল কৰিব লাগে বোৰ্ড এক্সাম বা এছএছ এক্সাম পোষ্টপোন কৰিব লাগে এনেকুৱাকৈ প্ৰটেষ্ট কৰি গৈ আছে তো আপোনালোকে এই বিষয়ে কি ভাবে নাজানো কিন্তু মই ভাবে যে বৰ্তমান সময়ৰ পৰিস্থিতি চাই এছএছএলচি আৰু এছএছ এক্সাম পোষ্টপোন কৰাটো ভাল হ'ব বুলি ভাবো কাৰণ সকলোৰে ভয় থাকে কৰোনা মহামাৰীৰ বাবে আৰু যদি ভিডিওটো বেয়া পায় ডিসলাইক কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ ছাত্ৰ ছাত্ৰী এছএছএলচি এক্সাম কেণ্ডিডেট হওক বা এছএছ কেণ্ডিডেট হওক তেওঁলোকৰ বাবে যাতে এটা ভাল সিদ্ধান্ত লয় যেটো বৰ্তমান চৰকাৰেটো কৈ আছে নতুন চৰকাৰ আহিলে যি সিদ্ধান্ত ল'ব নতুন চৰকাৰে তেওঁলোকে একো সিদ্ধান্ত ল'ব নোৱাৰে সো সেইবাবে এইখন চৰকাৰক একো কোৱা নাই নতুন চৰকাৰলৈ এটা অনুৰোধ জনাইছো যে সকলোৰে ভালৰ কাৰণে যাতে এটা ভাল সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত যদি সকলোৱে মানি লয় তেনেকুৱা এটা সিদ্ধান্ত ল'লে ভাল পাম কাৰণ আপোনালোকে গম পাইছে যে বৰ্তমান সময়ত সকলো ছাত্ৰ ছাত্ৰীয়ে সোশ্যাল মিডিয়াতে হওক বা অন্যথা ৰাজপথতে হওক প্ৰটেষ্ট কৰি আছে আৰু সেই প্ৰটেষ্ট কিয় কৰিছে ভাঙি পাতি কোৱাৰ একো দৰকাৰ নাই বুলি মই ভাবো কাৰণ আপোনালোক সকলোৱে গম পাইছে তথাপি মই এটা কথা ক'ব বিচাৰো যে বৰ্তমান যি চলি আছে বৰ্তমান সেই এছএছএলচি এক্সামে হওক বা এছএছ এক্সামে হওক আসলতে এছএছএলচি এক্সামটো আসলতে কেনসেল কৰিব নোৱাৰে সেইটো কথা মই জানো কিন্তু পোষ্টপোন কৰিব পাৰি যেটো সিবিএসই পোষ্টপোন কৰি দিছে তো আমাৰ অসম চৰকাৰে পোষ্টপোন কৰিব পাৰি মই ভাবো তো আপোনালোকে ভাল সিদ্ধান্ত এটা ল'ব নতুন চৰকাৰক এখিনি অনুৰোধ জনালো আসলে পোষ্টপোন কৰিব পাৰি কাৰণ বৰ্তমান সময়ত কৰোনা মহামাৰী ইমান বাঢ়িছে যে মানুহে বাহিৰলৈ যাবলৈ ভয় কৰিছে সেই সময়ত যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় তো বিভিন্ন ধৰণৰ সমস্যা দেখা দিব পাৰে আৰু মাস্কখন পিন্ধি 3 ঘণ্টা সময় বহি থকাটো একেবাৰে সম্ভৱপৰ নহয় বুলি ভাবো কাৰণ মইতো মাস্কখন ইমান সময় পিন্ধি থাকিবই নোৱাৰো আপোনালোকে বাৰু কিমান সময় পাৰে নাজানো কিন্তু 3 ঘণ্টা সময় মাস্ক পৰিধান কৰি পৰীক্ষা দিয়াটো সম্ভৱপৰ জানো হয় আপোনালোকে কমেন্ট যোগে জনাব যদি আপুনি এজন ষ্টুডেন্ট হয় এছএছএলচি বা এছএছ এক্সামৰ কেণ্ডিডেট যদি হয় আপোনালোকে নিশ্চয় জনাব কমেন্ট কৰি আৰু যেটো প্ৰটেষ্ট কৰি আছে আপোনালোকে ৰাজপথত গৈ হেতু আসলতে মই ভাল চলিব সামাজিক দূৰত্ব মানি চলিব আৰু মাস্ক পৰিধান কৰি থাকিব আজি মই এটা ভিডিও চালো যেটো ভিডিও বিগ নিউজত প্ৰকাশ কৰা হৈছে আপোনালোকে চাব পাৰে লিংক ডেসক্ৰিপচনত আছে বহুত শ ল'ৰা ছোৱালী প্ৰায় 300-400 ল'ৰা ছোৱালীয়ে প্ৰটেষ্ট কৰিছে ৰাজপথত কিন্তু তাৰ প্ৰায় ভাগৰে মাস্ক নাই আৰু তেওঁলোকে কোনো সোশ্যাল ডিসটেন্স মনা নাই ইয়াৰ ফলত কি হ'ব জানে নে আপোনালোকে কোভিডটো আপোনাৰ গাত হ'ব পাৰে কিন্তু চৰকাৰে আপোনালোকে ভাবিব যে আপোনালোকে যদি প্ৰটেষ্ট কৰিব ৰাজপথত ওলাই আহিব পাৰিছে তেনলে আপুনি পৰীক্ষা দিব পৰীক্ষাৰ ৰুমত কিয় বহিব নোৱাৰে তো এনেকুৱা আসলতে নাজানো আপোনালোকে কি ভাবে মোৰ মনৰ কথাখিনি কৈছো কিন্তু নতুন চৰকাৰলৈ মোৰ অনুৰোধ এটাই যে তেওঁলোকে এটা ভাল সিদ্ধান্ত লওক তাৰে কামনাৰে আজি লৈছো বিদায় ধন্যবাদ যিসকলে ভিডিওটো ভাল পায় লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো বেয়া পায় ডিসলাইক কৰিবলৈ একেবাৰে নাপাহৰিব